ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এটা অতি সুন্দৰ তথা গভীৰ কথা মনত ৰাখিব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি যিয়েই কৰা তাক মোক সমৰ্পণ কৰি কৰা, তেতিয়া তুমি জীৱনৰ সকলো বন্ধন আৰু পাপৰ পৰা মুক্তি হৈ পৰিবা। ইয়াৰ অৰ্থ হ'ল যে আমি যেতিয়া কোনো কাম কৰোঁ মনত প্ৰায় এটা অহংকাৰ থাকে, এয়া আমি কৰিছোঁ বা ইয়াৰ সফলতা মই পাম। এই ভাৱটোৱেই আমাক চিন্তা আৰু দুখ দিয়ে। কিন্তু আপুনি যেতিয়া ভাবিব যে আপোনাৰ জীৱনটো, আপোনাৰ শক্তি আৰু আপোনাৰ কৰ্ম সকলো ভগৱানৰে দান আৰু আপুনি কেৱল নিজৰ দায়িত্ব পালন কৰিছে, তেতিয়া মনৰ পৰা সকলো ধৰণৰ ভয়, চাপ আৰু নিৰাশা আঁতৰি যাব। অহংকাৰ নহ'ব আৰু বিফল হ'লেও ভাঙি নপৰিব। প্ৰিয় দৰ্শক, আপুনি যদি নতুনকৈ এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। ধন্যবাদ।